তো হে গাইছ ওয়েলকাম টু মঞ্জিত ব্লগছ আৰু আজি আছো সব পুৰা পাহাৰৰ মাজত আৰু মানে এই ব্লগটো বনাইছো মানে এই ব্লগটো মানে আমাৰ বকতো সিংৰা যোৱা ৰাস্তাখন অলপ ডেভেলপ হৈ আছে তো এই ব্লগটো বনাই থৈ দিওঁ আৰু 10 বছৰ পিছত 10 বছৰ নালগে 6-7 বছৰ পিছত মানত চালি মানে অলপ ভাল লাগিব কেনে লাগে কি ডেভেলপ হ'ল গম পাম তো বলক ব্লগটো ঘৰৰ পৰা আৰম্ভ কৰোঁ ঘৰৰ পৰা মানে এইখন RX 100 এইখন চাইকেল লৈ আজি যাম আমি বকো এটা সৰুকৈ ৰাইডো হ'ব আৰু আজিৰ বকো আৰু 2-3-7-8 বছৰ বকো মানে কেনেকুৱা তো সেইটো মানে দেখাম এইটো ভিডিঅ' 7-8 বছৰ পিছত চালে কেনেকুৱা লাগিব বলক আৰু আহি এখন দলঙত ৰখিলোঁ মানে এইফালে দেখাই দিছোঁ চাওক চব ৰাস্তা বহল কৰা মানে বহলকৰণ প্ৰক্ৰিয়া চলি আছে ৰাস্তাখন আছিল ইয়ালৈকে মানে একেলগেই তো এইফালে অলপ বাঢ়ি দিছে তো আৰু বকোখন আৰু কেনে ডেভেলপ হয় তো বলক আহি পালোঁ এনেকৈ বকো আৰু ইফালে চাব পাৰে চব ইফালে মানে দোকান চকান আছিল আৰু ৰাস্তাখন ইফালে মানে ভাঙি যাব অলপ তো আগত আৰু আগত গৈছোঁ মানে আগত অলপ কিবা অভাৰ ব্ৰিজৰ কাম চলি আছে সেইটো আপোনালোকক দেখাম মানে আৰু চাব পাৰে পুৰা বেয়া লগা দৃশ্য মানে চাইডৰ দোকান চব ভাঙি আছে আৰু এইটো যে বস্তা দেখিছে এইটো মানে কিবা শুনা মতে অভাৰ ব্ৰিজৰ মানে খুঁটা হ'ব মাজৰ খুঁটা এইটো সেইফালে আগত থাকিব অলপ আৰু মোৰ পিছফালে অলপ থাকিব মানে অভাৰ ব্ৰিজখন মানে ইউটিউবটো যেতিয়া 10 বছৰ পিছলৈকে থাকিব মানে তেতিয়া দেখা পাম মানে কেনে ডেভেলপ হয় বকোখন কেনে লাগিব পিছত চাই মজা লাগিব মানে পিছত চাই ভাল লাগিব আৰু মানে এইবিলাক চব দোকান চোকান ভাঙা যাব এটা সময় ভাল লাগিব মানে সেই আৰু বহুত ডাঙৰ এটা ডেভেলপ হ'ল আচৰিত লাগিব এনেকুৱা আছিল এনেকুৱা হ'ল আৰু এই গছজোপা যে ডাঙৰ এই জোপাও মানে কাটি দিব আৰু এতিয়া এখন ধুনীয়া ৰাস্তাৰে মানে ডাইৰেক্ট চিংৰা গৈছোঁ অলপ দূৰ হ'ব মানে একো নাই সৰুকৈ এটা ৰাইড হৈ যাব আজি লেটছ গো আৰু এনেকৈ আমি বকৰ পৰা আহি আমাৰ কলেজখন মানে আমাৰ কলেজখনৰ অলপ ভাঙা যাব কক লাগি ভাঙা যাব মই সোমাই পেলাই দেখাইছোঁ ৰ'ব তো সোমাই আহিলোঁ কলেজখনত মানে পুৰা আজি ৰবিবাৰ মানে মানুহ চানুহ নাই মানে সেইটো তাত গেট বনাইছে মানে এই গেটটো পুৰা ভাঙা যাব মানে এই কিমানমানলৈকে ভাঙা যাব এই এতিয়া চিন দিয়া আছে একেলগে মানে মেইন ৰাস্তাখন হ'ব হাইৱেখন আৰু সেইটা গেটহে মানে এতিয়া মেইন গেট হ'ব এতিয়া পুৰা ভাঙি দিব তো আকৌ যাত্ৰা বলক এই চিংৰালৈকে যাত্ৰা মানে এই জংঘলত হাতী ওলাই পুৰা সাৱধানে লাহে লাহে আগবাঢ়ি আছোঁ চিংৰালৈকে আৰু এই যে মন্দিৰটো দেখিলে এইটো মানে ভাঙা যাব অলপ বেয়া লাগছে অলপ না বেয়া লাগছে ইমান দিনৰ বেয়া অলপ লাগবই দিয়কচোন মন্দিৰটোও যাব তো আহি এনেকুৱা এটা জেগা ৰখিলোঁ আমি চাব পাৰে পুৰা চাৰিওফালে জংঘল মানে এই জংঘল আৰু 2-3 বছৰৰ পাছত নাথাকে আৰু চব ৰাস্তা হ'ব হাইৱে হ'ব তো মানে অলপ সেই হ'ব ৰাস্তাখন অলপ বহল হ'ব প্ৰয়োজনো আছিল অলপ বহল হোৱাৰ ৰাস্তাখন মানে সেই আৰু এতিয়া বেছি টাইম কথা কৈ থাকিব নোৱাৰোঁ হাতী আহে মানে আগত পোষ্টাৰখন দেখিলেই তো আহি আমি ডাইৰেক্ট চিংৰা পালোঁ আৰু এইখিনি জেগাত ৰখছোঁ এতিয়া মানে আমি ডিম্পুদাক ৰখিছিলোঁ আৰু এয়া অংকুৰ ই মানে পুৰা একবাৰ জাপি দিছোঁ সিটা এই জাপিয়নটো পুৰা ডিম্পুদাৰ গাড়ীৰ আগত দিছিল আৰু ডেকা হাতী নাছিলে সিদিনা লগ ধৰা ভাগা লাগি গ'ল আৰু এইবিলাক চব ৰাস্তা হ'ব মানে সেইবিলাক মানে সেই চব ডাঙৰ ৰাস্তাই হ'ব আৰু সেইফালে চব ৰাস্তাই মানে আৰু এইফালে কৰি আছে কিবা য়োগা নে কি দিন আহিলে আৰু এইডাল যে ডাঙৰ গছডাল দেখিছে ইডালো কাটব মানে আৰু দেৰ এইবিলাক কাটব মানে আৰু এইবিলাক চব ৰাস্তা ডাঙৰ হৈ যাব ইডাল কাটব ইফালে এইডাল গাছ কাটি থৈ দিছে তো মানে যিবিলাক ডাঙৰ গাছ আছিল চব কাটি দিছে মানে লাগাই নাই যে চিংৰাত আছোঁ মানে এইবিলাক চব পিছফালে দেখি আছে চব মানে এইফালে ডাঙৰ গাছ আছিল চব কাটি দিছে তো গাইছ কিমাননো দেখাম গাছ কাটা আৰু এতিয়া এখন দলঙত আছোঁ যিখন দলঙো মানে ভাঙা যাব বুলি শুনিছোঁ মানে এই দলংখন ব্ৰিটিছৰ দিনৰে তো এইখনো ভাঙা যাব মানে সেইখন দলঙো উঠাই দিয়া হ'ব ইদি মানে এটা টাৰ্ণিং আছে তো ৰাস্তাখন চিধা কৰি দিয়া হ'ব মানে ইমানে গম পালা কথাটো ক'ত গম পালি হয় মই মানে ইঞ্জিনিয়াৰ লগত একদম লগ হ'ব এটা ঠিক কথা ক'ম এইখন ভাঙা যাব সপাই নহয় ভাঙব এইখন আৰু মানে এইখন দলং মানে ইমানে পুৰণি মানে ব্ৰিটিছৰ দিনৰ বুলি ক'লোঁ মানে টুকুৰা নট ৰেঞ্চে বিচাৰি নাপাল বুলি খুলবা শুনা মতে তো এইটোৱে আছিল আজিৰ ব্লগ এনে দেখালোঁ কি হ'ব তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এইখিনি কৰি দিব